নমস্কাৰ বন্ধুসকল আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো মোৰ এইটো ভিডিঅ'ত তো এইটো ভিডিঅ'ত আপোনালোকে দেখা পাই আছে যে ইয়াতে এখন এডভাৰটাইজমেন্ট মই উলাই থৈছো তো এইটো এডভাৰটাইজমেন্টখনত কি কি ডিটেইলছ আছে আপোনালোকে দেখা পাব আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকক অসম বন বিভাগ তৰফৰ পৰা ভাল এটা অপৰচুনিটি দিছে আপোনালোকৰ কাৰণে শিক্ষিত নিবনুৱাসকলৰ কাৰণে শিক্ষিত যুৱক যুৱতীসকলৰ কাৰণে তো বন্ধুসকল আপোনালোকে বলক দেখাই দিও যে এই বন বিভাগ তৰফৰ পৰা আসলতে জানুৱাৰী মাহৰ 21 তাৰিখে এখন এডভাৰটাইজমেন্ট জাৰি কৰা হৈছে আৰু এই এডভাৰটাইজমেন্টখন অনুসৰি ইয়াতে কি কি সম্পূৰ্ণ ডিটেইলছ দিয়া আছে মই আপোনালোকক জনাম আৰু আপোনালোকক দেখুৱাম যদি আপোনালোকে ভাল এটা চাকৰিৰ সন্ধানত আছে আৰু আপোনালোকে চাকৰিৰ প্ৰিপাৰেচন কৰি আছে তে এইটো এডভাৰটাইজমেন্ট আপোনালোকৰ কাৰণে একদম পাৰফেক্ট এডভাৰটাইজমেন্ট হয় 2023 বৰ্ষত বন বিভাগৰ তৰফৰ পৰা এইখন এডভাৰটাইজমেন্ট জাৰি কৰা হৈছে তো বন্ধুসকল বলক আপোনালোকক সবিশেষ জনাই দিও প্ৰথমতে বন্ধুসকল আপোনালোকক জনাই দিব বিচাৰিছো যে জানুৱাৰী মাহৰ 23 তাৰিখৰ পৰা অনলাইন যোগেদি আপোনালোকে এপ্লিকেশনটো কৰিব পাৰিব আৰু ফেব্ৰুৱাৰী মাহৰ 6 তাৰিখলৈকে আবেদনটো কৰিব পাৰিব তো বন্ধুসকল ইয়াতে কোনো ধৰণৰ এপ্লিকেশন ফিজ নালাগে আপোনালোকে এই এডভাৰটাইজমেন্টখন ভালদৰে চাই লওক প্ৰথমতে আপোনালোকক ফৰেষ্ট গ্ৰেড 1 ৰ পোষ্টৰ বিষয়ে জনাই দিব বিচাৰিছো ইয়াতে এডভাৰটাইজমেন্টখনত মেনশন কৰা আছে সব ফৰেষ্ট গ্ৰেড 1 ৰ যিবিলাক পোষ্ট আছে তাতে 264 টা পোষ্ট ইয়াতে দিয়া আছে আৰু ক্যাটেগৰি ওয়াইজ ইয়াতে মেল আৰু ফিমেলৰ কাৰণে বেলেগ বেলেগকে ভাগ কৰা আছে তো বন্ধুসকল মেলৰ কাৰণে 185 টা পোষ্ট আছে আৰু ফিমেলৰ কাৰণে 79 টা পোষ্ট আছে টোটাল যদি আপুনি পোষ্টৰ কথা হদিবলৈ যায় তেতিয়া হলে 264 টা পোষ্ট ইয়াতে আছে ইয়াৰ যেটো কোৱালিফিকেশন দিছে ইয়াতে আপোনাৰ ব্যাচেলাৰ ডিগ্ৰী আপুনি হ'ব লাগিব জি বন্ধুসকল তাৰ পাছত আহক ফৰেষ্ট গাৰ্ডৰ পোষ্টলৈ ফৰেষ্ট গাৰ্ডৰ যেটো পোষ্ট দিছে 1226 টা পোষ্ট ইয়াতে মুকলি কৰা হৈছে আৰু এইটো সবতকে পপুলাৰ পোষ্ট হ'ব ইয়াতে বেছি সংখ্যক ক্যান্ডিডেটে এপ্লিকেশনটো কৰিব অনলাইন আবেদনটো কৰিব ইয়াৰ কোৱালিফিকেশন যেটো দিছে আপোনাৰ 10+2 দিছে আপুনি হায়াৰ সেকেন্ডাৰী পাছ হলে এইটো পোষ্টৰ কাৰণে এলিজিবল হয় আৰু এইটো পোষ্টত আপুনি সহজতে এপ্লিকেশন কৰিব পাৰিব তাৰ পাছত আহক আৰু এটা পোষ্টৰ বিষয়ে মই জনাও ইয়াতে 981 টা পোষ্ট দিয়া আছে এএফপিএফ কনষ্টেবলৰ যেটো পোষ্ট হয় ইয়াতে 981 টা পোষ্ট ইয়াতে মেনশন আছে ফিমেলৰ কাৰণে ইয়াতে 98 টা পোষ্ট দিয়া আছে মেলৰ কাৰণে 883 টা পোষ্ট ইয়াতে দিয়া আছে ইয়াৰ কোৱালিফিকেশন আপোনাৰ যেটো দিছে এছএছএলসি পাছ হলে আপুনি এই পোষ্টৰ কাৰণে এলিজিবল হয় আৰু এই পোষ্টত আপুনি এপ্লিকেশনটো কৰিব পাৰিব তাৰ পাছত আপোনালোকক ইয়াতে পোষ্টত দিয়া হৈছে এডভাৰটাইজমেন্টখন অনুসৰি ড্ৰাইভাৰৰ কনষ্টেবলৰ পোষ্ট দিয়া আছে ইয়াতে 36 টা টোটাল পোষ্ট আছে ক্যাটেগৰি ওয়াইজ ইয়াতে মেলৰ কাৰণে 33 টা ফিমেলৰ কাৰণে 3 টা আৰু আনৰিজাৰ্ভৰ কাৰণে 16 টা দিছে মেলৰ কাৰণে ফিমেলৰ কাৰণে 2 টা টোটাল যদি চাই আপুনি 18 টা এনেকুৱা ধৰণে ওবিসি এমওবিসি এসসি এসটিৰ কাৰণেও মেনশন আছে আপোনালোকে চাই লব মই ভিডিও ডেসক্ৰিপচন বক্সত আপোনাৰ অফিচিয়েল যেটো এডভাৰটাইজমেন্ট হয় এডভাৰটাইজমেন্টখনৰ লিংকখন মই দি দিম আপোনালোকে পিডিএফ ফৰমেটত ডাউনলোড কৰি ভালদৰে চাই লব ইয়াৰ কোৱালিফিকেশন দিছে এছএছএলসি আৰু ইয়াতে আপোনাৰ যেহেতু ড্ৰাইভাৰৰ পোষ্ট হয় আপোনাৰ ড্ৰাইভাৰৰ পোষ্টৰ কাৰণে ভ্যালিড আপোনাৰ ড্ৰাইভিং লাইসেন্স এখন এপ্লিকেশন ফৰ্মৰ লগত দিব লাগিব তো এটো সম্পূৰ্ণ অনলাইন প্ৰসেস হয় তো বন্ধুসকল তাৰ পাছত যেটো পোষ্ট দিছে ড্ৰাইভাৰৰ পোষ্ট আৰু এটা আছে ড্ৰাইভাৰৰ দুটা পোষ্টত দুটা ভাগত ভাগ কৰা হৈছে এটা হল নরমাল ড্ৰাইভাৰ আৰু এটা হল ড্ৰাইভাৰ কনষ্টেবল তো ইয়াতে যেটো ড্ৰাইভাৰৰ পোষ্ট দিছে ইয়াতে 142 টা পোষ্ট টোটাল পোষ্ট আছে মেলৰ কাৰণে 99 টা ফিমেলৰ কাৰণে 43 টা ক্যাটেগৰি ওয়াইজ যদি আপুনি চাই ইয়াতে মেলৰ কাৰণে 51 ফিমেলৰ কাৰণে 22 টোটাল 73 আৰু বাকিখিনি আপুনি এডভাৰটাইজমেন্টখন ডাউনলোড কৰি চাই লব মই ভিডিওৰ ডেসক্ৰিপচন বক্সত আগতে কৈছো যে লিংকখন মই দি দিছো আৰু এপ্লিকেশন কৰা যেটো লিংক হয় আবেদন কৰা লিংকটো মই ডেসক্ৰিপচন বক্সত দি দিছো আপোনালোকে সহজতে তাতে গৈ আবেদনটো কৰিব পাৰিব ইয়াৰ কোৱালিফিকেশন যেটো দিছে ড্ৰাইভাৰৰ এছএছএলসি পাছ মেট্ৰিক পাছ ইয়াতে দিছে এলিজিবিলিটি আৰু ক্ৰাইটেৰিয়াৰ কথা যদি ইয়াতে মই আপোনালোকক ক'বলৈ যাও তেতিয়া হলে ইয়াতে দিয়া আছে আপোনাৰ পাৰ্মানেন্ট আপুনি অসমৰ বাসিন্দা হ'ব লাগিব আৰু আপুনি ইণ্ডিয়ান সিটিজেনছ হ'ব লাগিব আপুনি ইণ্ডিয়ান এখন নাগৰিক হ'ব লাগিব আপোনাৰ এমপ্লয়মেন্ট এক্সচেঞ্জৰ এখন ৰেজিষ্ট্ৰেচন যেটো কাৰ্ড হয় সেই কাৰ্ডখন আপোনাৰ অসমৰ পৰা থাকিব লাগিব আৰু আপুনি এছামিজ ল্যাঙ্গুৱেজত কথা ক'ব পৰা হ'ব লাগিব আৰু ইয়াত বয়সৰ সময়সীমা যেটো দিছে বন্ধুসকল বয়সৰ সময়সীমাটো আপোনালোকে চাই লওক কিয়নো এটো মাষ্ট বি আপোনালোকৰ বহুত দৰকাৰ হৈ যায় সকলো পোষ্টৰ কাৰণে আপোনালোকে বয়স বেছি হলে সকলো পোষ্টত আপুনি এপ্লিকেশনটো কৰিব নোৱাৰে গতিকে বয়সৰ যেটো সময়সীমা হেতু আপোনালোকে ভালদৰে চাই কিনে এপ্লিকেশনটো কৰিব ইয়াতে বয়সৰ সময়সীমা আপোনালোকক মই অলপ বুজাই দিও ইয়াতে ফৰেষ্ট গ্ৰেড 1 ৰ যেটো পোষ্ট আছে আৰু ফৰেষ্ট গাৰ্ড আৰু ড্ৰাইভাৰৰ যেটো পোষ্ট দিছে হেতু পোষ্টৰ কাৰণে 18 বছৰৰ পৰা 40 বছৰলৈকে আপোনালোকে এপ্লিকেশনটো কৰিব পাৰিব মিনিমাম যেটো দিছে 18 বছৰ আৰু ম্যাক্সিমাম যেটো বয়সৰ সীমা 40 বছৰ ইয়াতে মেনশন কৰা আছে আৰু
AFPF কনষ্টেবল ড্ৰাইভাৰৰ যিটো পোষ্ট আছে সেইটো পোষ্টৰ কাৰণে আপোনাৰ মিনিমাম যিটো বয়সৰ সময়সীমা সেইটো 18 বছৰ দিয়া আছে আৰু মেক্সিমাম 25 ইয়াৰ্ছ মানে 18 বছৰৰ পৰা 25 বছৰ বয়সৰ সময়সীমা ইয়াতে নিৰ্ধাৰণ কৰি দিয়া হৈছে অসম বন বিভাগ তৰফৰ পৰা সো বন্ধুসকল এইটো পোষ্টটো বহুতো ভাল পোষ্ট হয় অসম বন বিভাগে 2023 চনৰ কাৰণে ভাল পোষ্ট মুকলি কৰিছে আৰু এইবিলাক পোষ্টে আপোনালোকে সচৰাচৰ দেখা নাপাব গতিকে এইটো পোষ্টত আপোনালোকে বেছি দেৰি নকৰাকৈ অতি সোনকালে এপ্লিকেশ্যনটো কৰি দিয়ক সো বন্ধুসকল আশা কৰিছো আপোনালোকে ভিডিঅ'টো ভালদৰে বুজি পাইছে আৰু এই ভিডিঅ'ত যদি আপোনালোকৰ ভাল লাগি থাকে ভিডিঅ'টো এটা লাইক মাৰি দিয়ক কমেন্ট বক্সত কমেন্ট কৰি জনাই দিয়ক ভিডিঅ'টো কেনেকুৱা লাগিল আৰু যদি আপুনি নতুন আহি থাকে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক